গাইজ ওয়েলকাম টু মাই চ্যানেল। এটা নতুন দিনৰ শুভকামনা। আমি আহিছোঁ আজি আমাৰ মাহীহঁতৰ ঘৰলৈ, আমাৰ পেহীৰ মাহীয়েক। গতিকে মোৰ মাহী চেঙেৰা মানুহজনক আৰু তেনেকৈ আৰু আইতা বুলিব পাৰি। আইতা বুলি নবোলো, মই মাহী বুলিয়ে মাতোঁ। গতিকে তেনেকৈ গাইজ এতিয়া আৰু সেনেকৈ এইখন গেট ধুনীয়াকৈ খুলিব। গেটখন খুলি দিয়া। এই কুকুৰ আছে দেই, খাব নেকি এই কুকুৰে? কাম কৰিব নেকি? দেখিছেনে গাইজ, ধুনীয়াকৈ কুকুৰ আছে, দুটা কুকুৰ। দুটা কুকুৰ গাইজ, এইটো শহাপহু মাহীহঁতৰ ঘৰত ধুনীয়াকৈ পালন কৰিছে। মাহীয়ে খুব ভাল পায়। মাহী, তুমি বিৰাট ভাল পোৱা এইটো? মাইনা? অঁ হয় নেকি? এইটো মাইনা পেহী, আমাৰ মাইনা পেহীয়ে ভাল পায়, সেইটো কাৰণে পূৰা লালন পালন কৰিছে আৰু বৰ ধুনীয়াকৈ। গাইজ এতিয়া আমাৰ মাহী, এইটো আইতা নহয় দেই, মাহী। গতিকে আমাৰ মাহী, ইমান ধুনীয়া চেঙেৰা আইতা, ধুনীয়া চেঙেৰা আইতা বোলো। এতিয়া মাহী বুলি মাতোঁ গাইজ, আপোনালোকে বেয়া নাপাব, মই মাহী বুলিয়ে মাতোঁ। গতিকে আইতা বুলিব ধৰি আৰু নহয়নে? এতিয়া বহুত মৰমৰ আমাৰ মাহীয়ে কি বনাইছে গাইজ, আমাৰ পেহীয়ে কেমেৰামেন আকৌ বৰ ধুনীয়া দেই আমাৰ মাহীৰ। কিন্তু আমাৰ মাহীৰ ঘুগুনি বনোৱা ষ্টাইল বহুত ধুনীয়া গাইজ। আপোনালোকে যদি খাব খোজে আহিলে হ'ল নে কি? বাবু ক'তে? বাবু না বাবু ক'তে? গাইজ আমাৰ এইটো পেহী ল'ৰা, এইটো নামটো কৈছে পটকৈ বৰ ধুনীয়াকৈ কৈ দিম। প্ৰয়ান শৰ্মা, কি ধুনীয়া নাম, বৰ ধুনীয়া নাম দেই। নামটো কোনে থৈছে তোমাৰ? মায়ে দিছে। অঁ বৰ ধুনীয়া। এতিয়া ধুনীয়াকৈ আহি পাইছেহে, এতিয়া ড্ৰেছ চেঞ্জ কৰিব। এইটো আমাৰ চাই দেখিছেনে গাইজ, কি ধুনীয়া কমেডি পেহা আমাৰ গাইজ। আমাক মাহীয়ে ধুনীয়াকৈ চাহ, তাৰপিছত মিঠাই, লুচি পুৰি দিলে কষ্ট কৰি, ঘুগুনি বনালে ধুনীয়াকৈ। আমাক ধুনীয়াকৈ দিছে, আমি খালোঁ। তাৰপিছত অ' মাহী, মাহী তুমিও খাবা, তুমিওতো খাবা। কেতিয়া খাবা তুমি? অঁ ৰেডি কৰি আছা তোমাৰ কাৰণে? অ'কে গাইজ, এতিয়া আমি যাব ওলালোঁ। মাহীয়ে আমাক আগবঢ়াব আহিলে ধুনীয়াকৈ। তাৰপিছত এতিয়া আমি যাম গাইজ ঘৰলৈ। তাৰপিছত তেনেকুৱাকৈ আৰু পৰিৱেশবিলাক চাই থাকিব আৰু গাইজ। অ'কে মাহী, আকৌ আহিম দেই। অ'কে, থেংক ইউ ছ' মাছ। আইতাটো পেকেটত, মাহী আইতা।